হেল্ল', ৱেলকাম বেক টু মাই চেনেল। আজি আৰু এটা মুভি ৰিভিউ লয়। মুভিটোৰ নাম হৈছে হাৰ্ট আইচ, ঠিক আছে। কিন্তু এই মুভিটো কমজোৰ দিল ৱালো কে লিয়ে नहीं है, ঠিক আছে। প্ৰথম একদম পুৰা ডিছক্লেমাৰ দি দিছোঁ। তো মুভিটো কেনেকুৱা আছে বলক ৰিভিউটো আৰম্ভ কৰোঁ। মুভিটো যদি কথা ক'বলৈ গ'লে যদি আপোনালোকে আগতে স্ক্ৰীম বা থেংকছ গিভিং বা হেলোইন মুভিটো ফ্ৰেঞ্চাইজি চাইছে, তো মুভিটো অলমষ্ট সেনেকুৱাই হয়। বাট ইয়াৰ ষ্টৰি প্লটটো এনেকুৱা, ভেলেণ্টাইন ডে দিনাখন কিলাৰটোৱে কাপলবোৰক কাটি মাৰি ফুৰে আৰু। বাট মুভিটো যেতিয়া চাব সেইটোৱে কৈছোঁ, হেলোইন টাইপ ফিল আহিব। এনেকুৱা কিলাৰ এটাবোৰে মাস্ক পিন্ধি থাকে আৰু মানুহ মাৰি থাকে। ইয়াত খালি অলপ টুইষ্টটো এইটোৱে গ'ল যে অকল কাপলবোৰক মাৰে, ঠিক আছে। কিন্তু যিটো ব্ৰুটেলিটি দেখাইছে, কাটা কাটি কিছুমান চিনবোৰ ক'ব নোৱাৰি আৰু। চাই তো মোক এনেকুৱা গড় একশ্যন একদম কাটা কাটি চাই বেয়াত বঢ়িয়া লাগে, ঠিক আছে। মুভিটোৰ ডাইৰেক্টৰটোৰ নাম হৈছে জছ ৰুবেন। কি লিখিছে আৰু কি ক'ম আৰু। মুভিটো বেছি দেৰি নহয়, 1 hour 40 minutes হয়, শ্বৰ্ট মুভি হয়। কেতিয়া সময়টো ওলাই যাব গমেই নাপাব, ঠিক আছে। আৰু ইয়াত যোনটো মেইন লিড এক্টাৰ এক্ট্ৰেছ আছে, সিহঁতি বহুত বঢ়িয়াকৈ এক্টিং কৰিছে। আৰু মুভিটো এনেকুৱা নহয় যে শ্ল' মোশ্যন কিবা লাভ ষ্টৰি এংগেল চেংগেল দেখাব নাই। ডাইৰেক্ট ফাৰ্ষ্ট পেজ মুভি, একদম ডাইৰেক্ট কাটা কাটি ষ্টাৰ্টিং এটা হয়। ষ্টাৰ্টিঙৰ চিনটো চাই আপুনি ইয়াৰ পাছত কি হ'ব গম পাই যাব আৰু। ষ্টাৰ্টিংটো এনেকুৱা মজা আছিলে। ষ্টৰিটোৰ যদি কথা কওঁ, ষ্টৰি তেনেকুৱা একো নাই। মূলতে মুভি ষ্টাৰ্ট হয়, ডাইৰেক্ট দেখায় কাপলবোৰক টাৰ্গেট কৰি কিনে ডাইৰেক্ট কাপলবোৰক মাৰে। আৰু মুভিটো আপোনাৰ ৰিলিজ হৈছিলে 7 February, ঠিক আছে। চ' এতিয়া আপুনি এইটো কোনো OTT দিয়া নাই, আপুনি আপোনাৰ নিজৰ ইণ্টাৰনেটৰ যোগাৰ লগাই ডাউনলোড মাৰি চাব লাগিব। ময়ো এনেকুৱা ৱেবছাইটৰ পৰা ডাউনলোড কৰি চালোঁ। চ' বাকী চবেতো সমজদাৰো কে লিয়ে ইচাৰা কাফি হে, ডাউনলোড মাৰি ক'ৰবাত চাব পাৰে। বাট ইটছ এ মাষ্ট ৱাচ মুভি। যদি এনেকুৱা বাৰিষা বতৰত বোলে গড় একশ্যন কাটা কাটি চাবলৈ মন গৈছে, চ' চাব পাৰে মুভিটো। আৰু যোনে ওৱান ছাইডেড লাভাৰ, মুভিটো একচুৱেলি ক'ব গ'লে ওৱান ছাইডেড লাভাৰ কাৰণে হয়। যোনে ভাল পোৱাবোৰ কাপল চাবক যায়, যোনে যোনে দেখিব মন নাযায় ভেলেণ্টাইন ডেজত ঘূৰি ফুৰা, সিহঁতৰ কাৰণে বেছি ভাল পাব মুভিটোত খালি এটা বস্তুৱে যি মই নেগেটিভত ক'বলৈ গ'লে কিলাৰটো মটিভটো কি আছিলে সেই কাপলবোৰক মাৰিবলৈ যে সেইটো বস্তুটো নেদেখালে। মুভিটো এণ্ডিংটো দেখাই দিলে, বাট কেলে মাৰি আছিলে ৱাই ৱাজ হি কিলিং দ্য কাপলছ, সেই বস্তুটো মুভিটোত দেখাব পাহৰি গ'ল। বাকী ইয়াৰ গড় একশ্যন কাটা কাটি চিনবোৰ আৰু ষ্টৰি লাইন চব ঠিকে আছিলে। বাছ মই লাষ্টলৈকে এইটো এক্সপেক্ট কৰিছিলোঁ যে কিলাৰে কেলে মাৰিব বিচাৰিছে, মটিভটো কি আছিলে সেইটোৱে নেদেখালে। বাকী মুভিটো আপোনালোকে এনজয় কৰক। মই যদি ইয়াক ৰেটিং দিব গ'লে 5ৰ ভিতৰত মই 3 ষ্টাৰ দিম, ঠিক আছে। বাকী এনজয় কৰক এই উইকেণ্ডটো এই মুভিটো চাই। বাকী ইয়াতে সামৰিলোঁ। এই চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। বাকী ৰখি থাকক নেক্সট ৰিভিউলৈকে। বাই, লাভ ইউ, টেক কেয়াৰ।